আমাৰ অতি দুখৰ কথা আমি ৰাজপথ প্ৰতিৰোধ কৰিবলগীয়া হৈছে। আচলতে আজিৰ যুগত এনেকৈ ৰাজপথলৈ ওলাই অহাটো বহুত দুৰ্ভাগ্যজনক কথা, কিন্তু উপায় নাই, আমি আহিছোঁ। চাওক, আজি উদন্ত বাইক চালকৰ যিটো উপদ্ৰৱ হৈছে, আমাৰ কমলাবাৰীটো জেংৰাই এইটো মূল পথটো, এই পথটো প্ৰকাশৰ পৰা মধুপুৰলৈকে আমাৰ কিছুমান উদন্ত বাইক চালকে ৰেচিং প্লেচ হিচাপে সিহঁতে নিৰ্বাচন কৰি লৈছে। ইয়াতে বহুত দ্ৰুতগতিত বাইক চলায়। সেইটো পৰিণতিত কালি আমাৰ দেউতাক আৰু পুতেক দুয়োটা একেলগে ঢুকাইছে। তাৰ আগত দুবছৰৰ আগত দুজন ককাই ভাই অগা পিছাকে আমাৰ ঢুকাইছে আৰু বিভিন্ন এক্সিডেণ্ট হয়। সপ্তাহত প্ৰায় 2-3টা এক্সিডেণ্ট হয়। প্ৰশাসনে অৱগত হৈ আছে, তথাপিও প্ৰশাসনে আজিলৈকে চকু দিয়া নাই। প্ৰতিবাদ জনাইছোঁ যে আমাৰ যিটো পৰিয়ালৰ কালি দুজন নিহত হ'ল, দেউতাক আৰু তেওঁৰ পৰিয়ালৰ ডাঙৰ পুতেক, তেওঁলোকে সম্পূৰ্ণভাৱে ন্যায় পাব লাগিব। আৰু এইখন মই যিখন য'ত এক্সিডেণ্ট হৈছে সেইখন গাঁৱৰ এজন সদস্য, আৰু এই ৰাস্তাটো লগাতাৰ 4 দিনৰ ভিতৰত 3টা এক্সিডেণ্ট হৈছে। এখন এম্বুলেঞ্চ গৈ পানীত সোমাইছে, যিটো তীব্ৰ গতিত চলায়।